প্ৰথম কথা হ'ল কি গোটেই বিশ্বজুৰি বৰ্তমান কোভিড-19 লগত সকলো দেশে যুঁজি থাকিবলগীয়া হৈছে অতি পৰিতাপৰ বিষয় আমি আমাৰ ভাৰতবৰ্ষও যথেষ্টখিনি লোক আক্ৰান্ত হৈ আছে তাৰে ভিতৰত অসম অন্যতম অসমো তেনে এটা পৰিৱেশৰ সন্মুখীন হ'বলৈ বাধ্য হৈছে আৰু অসমৰ সকলো শ্ৰেণীৰ ৰাইজ জনসাধাৰণ চৰকাৰ প্ৰশাসন সকলোৱে সজাগ হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ যেটো প্ৰশাসনৰ যেটো ভূমিকা যথেষ্ট শলাগ ল'বলগীয়া আৰু এই কাৰণে আমি প্ৰথমতে ৰাজ্য চৰকাৰ তথা প্ৰশাসনক আমি ধন্যবাদ জনাইছো আৰু সকলো জনসাধাৰণক ইয়াৰ ওপৰত সজাগ আৰু সচেতন হৈ আগবাঢ়িবলৈ আহ্বান জনাইছো যিখিনি নিয়ম নীতি আমি পালন কৰিবলগীয়া আছে এইখিনি সকলোৱে যাতে পালন কৰে সকলো ৰাইজক মই আহ্বান জনাইছো আৰু ইয়াৰ লগে লগে আমাৰ খেহতীয়াভাৱে বিটিসি অঞ্চলত যেহেতু এটা ৰাজনৈতিক বাতাবৰণ নিৰ্বাচনক লৈ পেলাই চলি আছে নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি 4 তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছিল কিন্তু এই কৰোনা যি ভাইৰাছ বিয়পোৱাৰ কাৰণে আজি নিৰ্বাচন আয়োগে পিছুৱাই দিবলগীয়া হ'ল আৰু এই ৰাজনীতি নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে বিটিসি অঞ্চলত এটা উত্তপ্ত পৰিস্থিতি হৈ থকাৰ মানে পৰিৱেশ আমি দেখিবলৈ পাই আছো ইয়াত শাসকীয় দল বিৰোধী দল গোটেইবিলাক ৰাজনীতি দলবিলাকৰ এতিয়া তৎপৰতা আমি দেখিবলৈ পাইছো বিশেষভাৱে বিপিএফ দলৰ কিছুমান নেতা পালি নেতাবিলাকে আজি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত যিভাৱে আক্ৰমণাত্মক হৈ পৰিছে এটো আমাৰ দৃষ্টিগোচৰ হৈছে আৰু তেখেতসকলে যিবোৰ ইস্যু উলাই পালে আজি প্ৰমোদ বড়োক আক্ৰমণ কৰি আছে অত্যন্ত দুখজনক আৰু তেখেতসকলে আসলতে আনৰ ওপৰত আক্ৰমণ কৰাৰ আগতে নিজৰ দুখ কি আছে এই কথাখিনি নিজে বিচাৰ কৰি চোৱাটো ভাল এতিয়া ডাবল ভোটাৰশিপৰ যেটো কথা কৈ আছে ডাবল ভোটাৰশিপ বুলি ক'লে আজি আমি দেখি আছো বৰ্তমান ডেপুটি চিফ খাম্পা বৰগয়াৰী ৰেওৰেৱা নাৰ্জিহাৰী অলিন্দ্ৰ মুছাহাৰী ৰাজীৱ ব্ৰহ্ম কাৰ্যবাহী সদস্যসকল তেখেতসকলৰো ডাবল মানে ভোটাৰশিপ আছে প্ৰমোদ বড়ো ডাঙৰীয়া ডাবল ভোটাৰশিপৰ কাৰণে যদি তেখেতসকলে কিবা আইনী ব্যৱস্থা ল'বৰ বিচাৰিছে তেওঁলোকে আগতে তেওঁলোকৰ ওপৰত নিজৰ ওপৰতে নিজৰ দলীয় সতীৰ্থ কৰ্মীবিলাকৰ ওপৰতে একশনটো লৈ লওক এই কথাখিনি তেওঁলোকে ভাবি চিন্তি চোৱাটো উচিত আছিল কিন্তু তেওঁলোকে যদি আনক মানে আক্ৰমণ কৰিয়ে যদি ভাল পায় আমি ক'ব বিচাৰো যে তেওঁলোকৰ মানে সতীৰ্থসকলৰ এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিখিনি তেখেতৰ সংগীবিলাক আছে মানে তেখেতৰ যিবিলাক মানে ইএম বিলাক আছে তেখেতসকলৰ ওপৰতে তেওঁ প্ৰথম পদক্ষেপটো লৈ লওক আৰু তেতিয়া ৰাইজে সন্তুষ্ট হ'ব কাৰণ কিয় ভায়োলেশনটো কোনে কৰিছে কোনেওটো মানে তেখেতসকলে যেনেকৈ আঙুলিয়াই দিছে তেনেকৈতো ভায়োলেশন প্ৰমোদ বড়োই কেৱল ডাবল ভোটাৰশিপ মেইনটেইন কৰিছে সেইটোতো নহয় আৰু দেশৰ আমি বিভিন্ন ৰাজনীতি নেতাবিলাকক আমি দেখিবলৈ পাইছো ডাবল ভোটাৰশিপ তেওঁলোকৰ সকলোৰে প্ৰায় মানুহৰে আছিল আৰু ইয়াৰ ক্ষেত্ৰত আমি বিটিসি যিখিনি কাউন্সিলৰ নেতাবিলাক আছে তেওঁলোকৰ ওপৰত এই কথাখিনি আমি ক'ব পাৰো তেখেতসকলৰো যথেষ্ট আছে বহুতৰ তো ইয়াৰ ওপৰত মানে ব্যৱস্থা যদি ল'ব বিচাৰিছে হাগ্ৰামা মহিলাৰী প্ৰথমতে তেওঁলোকৰ ওপৰতে ব্যৱস্থাটো লওক আৰু 2 নম্বৰ কথাটো হ'ল কি কিছুমান বেছলেছ এলিগেশনছ মানে খেহতীয়াভাৱে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত যিখিনি এলিগেশন আনি আছে সম্পত্তিক লৈ পেলাই সম্পত্তি বেছ কৰি পেলাই যিখিনি কৈ আছে এই কথাবিলাক আসলতে একদম বেছলেছ কোনো তাত মানে সঠিক তথ্য তেওঁলোকৰ হাতত নাই তেওঁলোকে ওপৰে নিজৰ দুখ ঢাকিবৰ কাৰণে আনক মানে দুখ দিব বিচাৰি আছে প্ৰমোদ বড়ো আজি না মানে চিফ হৈছে না ইএম হৈছে না এমচিএলএ হৈছে না চেয়াৰম্যান হৈছে না মেম্বাৰ হৈছে পিচিডিচিৰটো চেয়াৰম্যান হোৱা নাই ইমান পইচা লুটিবলৈ আৰু তেওঁলোকে যিবিলাক অভিযোগ আনি আছে এটো সম্পূৰ্ণভাৱে বেছলেছ ৰাজনৈতিকভাৱে নিৰ্বাচন কেন্দ্ৰিক কিছুমান ভোটাৰ ৰাইজক মানে প্ৰমোদ বড়োৰ ফালৰ পৰা মানুহখিনি কাটৰাই লৈ যাব পাৰে নেকি হোজা মানে ভোটাৰসকলক
তেনেকুৱা এটা তেওঁলোকে বেছলেছ কিছুমান এলিগেশ্যন আনি আছে ইয়াত আমি দেখিবলৈ পাইছোঁ যে অথচ হাগ্ৰামা মহিলাৰীয়ে বিগত 15 বছৰৰ যিটো শাসন এই শাসনকালত কিন্তু তেওঁ বহুত দুৰ্নীতি কৰাৰ মানে অভিযোগ এতিয়ালৈকে আছে আৰু ইয়াত যদি প্ৰথম আমি ক'ব লাগে কেগৰ যিটো প্ৰতিবেদন আছিলে 2014 লৈকে যিটো এটা মানে কেগে 2 বছৰীয়া এটা ৰিপৰ্ট দাখিল কৰিছিল সেই ৰিপৰ্টৰ ওপৰত যদি ভিত্তি কৰি চোৱা যায় তাত বহুত খেলিমেলি আছিলে ধনৰ লেনদেনৰ ক্ষেত্ৰত বা ধন অপচয়ৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ হেৰি আছিলে অভিযোগ আছিলে তো এইবিলাক ইনকুৱাৰী কৰক এইবিলাক মানে এতিয়া তেওঁলোকে ইয়াৰ ওপৰত এটা জাষ্টিস দিবলৈ চেষ্টা কৰক কি হৈ আছিলে তো ইয়াত আমি দেখিবলৈ পাইছোঁ আৰু বিভিন্ন সময়ত শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ স্কুল বেগৰ নামত মানে 1.52 crore টকা কেলেংকাৰী শেহতীয়াভাৱে আৰু মস্কুইটো নেট মানে আঠুৱাৰ যিটো কেলেংকাৰী 18.9 কোটি তাৰ পিছতো লটাৰীৰ নামত 2.8 কোটি এটো শিশু খাদ্যৰ নামত 1.46 কোটি আৰু কি বুলি কয় ছটা আৰু কি আছিল এটো খুটাৰ নামত 15 কোটি টকা এইবিলাক কেলেংকাৰী শেহতীয়াভাৱে হৈছে এই কেলেংকাৰী বিলাকক মানে এতিয়া তদন্ত কৰিব লাগে আৰু ইয়াৰ ওপৰত এটা জাষ্টিস দিব লাগে ইয়াত কেনেকৈ তদন্ত মানে কেলেংকাৰীটো কৰিলে তেওঁলোকে যিখিনি তেওঁলোকৰ প্ৰশাসনৰ সময়ছোৱাত তেওঁলোকে যিখিনি কেলেংকাৰী কৰিলে ইয়াৰ ওপৰত তদন্ত নোহোৱালৈকে ৰাইজেটো বিচাৰিব সদায় তেওঁলোকৰ পৰা উত্তৰটো বিচাৰি থাকিব তেওঁলোকেটো দিব নোৱাৰে আৰু বৰঞ্চ তেওঁলোকে প্ৰমোদ বড়োকে দোষাৰোপ কৰি আছে প্ৰমোদ বড়োৰ কি আছে সম্পত্তি বুলিবলৈ কি আছে যি মানুহগৰাকীয়ে আজি 20-25 বছৰ ধৰি জাতি সেৱা কৰিম বুলি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ যিখিনি দায়িত্ব পালন কৰিলে আৰু শেষত তেওঁ এটা ফিনিশিং দিবলৈ বুলি পেলাই যেটো এটা বড়ো একৰ্ড কৰিলে শান্তি চুক্তি কৰিলে আৰু তাৰ দ্বাৰা বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা যি অঞ্চল বিটিআৰ বুলি যি অঞ্চল এই অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিবিলাক তেওঁ আনিলে চুক্তিখন কৰিলে শান্তি স্থাপন হ'ল আৰু ইয়াত এই অঞ্চলক আগুৱাই লৈ যাবৰ কাৰণে যিখিনি পদক্ষেপ হাতত লোৱা হৈছে আৰু এই নিৰ্বাচনৰ পিছতে তেখেতে এই কামবিলাক সম্পূৰ্ণ ৰূপায়ণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ ভাৰত চৰকাৰৰ লগত লগ লাগি পেলাই ৰূপায়ণ কৰিবৰ কাৰণে তেখেতে এটা মানে কাম কৰিবৰ কাৰণে আগবাঢ়ি আছে তো এই ক্ষেত্ৰত তেখেতৰ ওপৰত যিখিনি এলিগেশ্যন আনিছে আমি ভাবো এই ক্ষেত্ৰত বিপিএফ বা তেওঁলোকৰ যি কৰ্মকৰ্তাবিলাকে আজি মিডিয়া বা সোশ্যাল মিডিয়া বিভিন্ন মিডিয়া যেনেকৈ তেওঁলোকে অপপ্ৰচাৰ চলাই আছে এটো মাত্ৰ অপপ্ৰচাৰহে আৰু ইয়াত মানে কোনো ভিত্তি নাই ইয়াৰ ক্ষেত্ৰত ৰাইজেও সজাগ হোৱাটো ভাল আৰু জনসাধাৰণক মই এটা আপিল কৰিব বিচাৰিছোঁ যিবোৰ দুৰ্নীতি তেওঁলোকে কৰি আছে বিপিএফ দলৰ ফালৰ পৰা এই দুৰ্নীতিৰ ওপৰত চোকা নজৰ ৰাইজেও দিব লাগিব এই কথাখিনি মই আহ্বান জনাইছোঁ আৰু শেহতীয়াভাৱে তেওঁলোকে মডেল কোড অফ কণ্ডাক্ট লাগু হৈ থকাৰ সময়ছোৱাৰ ভিতৰতে আমি বিভিন্ন অভিযোগ পাই আছোঁ তেওঁলোকে এপইণ্টমেণ্ট দি আছে চাকৰি কিছুমান পোষ্টৰ এপইণ্টমেণ্ট দি আছে আৰু তাৰ উপৰিও যোৱা কি আছিলে এইটো 16 তাৰিখে অবৈধভাৱে কিছুমান হেৰিত সহি কৰিছিলে ফাইল পাছ কৰিছিলে তো এইবিলাকৰ ওপৰত যদি তদন্ত হয় 17 কোটি টকাৰ মানে ফাইল মানে সহি কৰিছিলে তো ইয়াৰ ওপৰত মানে উদ্ধতন কৰ্তৃপক্ষও মানে ব্যৱস্থা লোৱাটো উচিত আমি দাবী জনাওঁ আৰু ইয়াৰ উপৰিও আমি পাই আছোঁ কিছুমান এই কোভিড-19 লগত যুঁজি থকা সময়তে যি এটা লকডাউনৰ কাৰ্যসূচী ভাৰত চৰকাৰ অসম চৰকাৰে ঘোষণা কৰিলে আৰু ইয়াত ৰাইজে সহযোগিতা কৰি আছে ইয়াত কি হৈ আছে ৰাইজৰ দুৰ্দশা চলি আছে এই সময়ছোৱাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে তেওঁলোকক মানে ৰেশন দিয়াৰ ব্যৱস্থা কৰিলে ইয়াত আমি ভাৰত চৰকাৰক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি ধন্যবাদ জনাইছোঁ লগে লগে এইটো কথাও আমি ক'ব বিচাৰিছোঁ যে প্ৰশাসনে ইয়াৰ ওপৰত এটা ভাল ইনিচিয়েটিভ ল'ব লাগে যাতে কাৰো কাৰণে ইনজাস্টিসটো নহয় সকলোৱে যাতে সমানভাৱে অধিকাৰখিনি পায় সকলোৱে যাতে উপভোগ কৰিবলৈ পায় যাতে কোনো কষ্টৰ সন্মুখীন হ'বলগীয়া নাই সকলো জনসাধাৰণক ভাৰত চৰকাৰে বা কেন্দ্ৰীয় ৰাজ্য চৰকাৰে যাতে তেওঁলোককো সুবিধাখিনি কৰি দিয়ে
আৰু ইয়াত কোনো ইনজাষ্টিছ নকৰে সেইটোৱে আমি আহ্বান জনাইছোঁ আৰু সেই সময়ৰ ভিতৰতে এটা দুৰ্ভাগ্যজনক কথাটো হ'ল কি যে আমাৰ এটা অভিযোগ আছে যে শেহতীয়াভাৱে তেখেতসকলে বিভিন্ন ঠাইত ব্লেংকেট খুটা কম্বল বিভিন্ন ধৰণৰ মানে তেওঁলোকে বিতৰণ কৰা আৰম্ভ কৰিছে কিছুমানক পইচাৰ প্ৰলোভন দিছে কিছুমানক খুটা দিয়াৰ প্ৰলোভন দিছে কিছুমানক ব্লেংকেট দি তেওঁলোকে ডাইভাৰ্ট কৰিব বিচাৰি আছে আৰু কিছুমানক মানে বিভিন্ন ধৰণৰ তিন পাত কেইটা মানে তেওঁলোকে বিশেষকৈ নটিফিকেশ্যন ইলেকশ্যন নটিফিকেশ্যন হোৱাৰ পিছতেই তেওঁলোকে বিতৰণ কৰি আছিলে গতিকে তেনে ধৰণৰ অভিযোগ আমি নিশ্চয় অভিযোগ মানে আমাৰ হাতত তথ্য আছে তেওঁলোকৰ ওপৰত এইখিনি আমাৰ এটা ক'বলগীয়া কথা আৰু তাৰ ওপৰত আমি দেখিবলৈ পাইছোঁ যোৱা 30 এপ্ৰিল তাৰিখত খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত পাকৰিবাৰী গাঁৱত তেওঁলোকে তপন ডেকাৰ ঘৰত তেওঁলোকে মানে ব্লেংকেট বিতৰণ কৰি আছিলে যি সময়ত নেকি কোভিড-19ৰ লগত মানে গোটেই বিশ্বখনে যুঁজি আছে দেশখনে যুঁজি আছে ৰাজ্যখনে যুঁজি আছে সকলো জাতি জনগোষ্ঠীৰ লোকসকলে যুঁজি আছে সেই সময়ত তেওঁলোকে জনসাধাৰণক মাতি পেলাই ব্লেংকেট বিতৰণ কৰাটো অতি দুৰ্ভাগ্যজনক দুটা কথা ইয়াত মানে আমি গুৰুত্ব দিছোঁ এটাটো হ'ল কি যে লকডাউন তেওঁলোকে ভায়োলেশ্যন কৰিছে দুই নম্বৰটো হ'ল কি মানে তেওঁলোকে আমাৰ মডেল কোড অফ কণ্ডাক্ট এইটো ভায়োলেশ্যন কৰিছে গতিকে ইয়াৰ ওপৰত নিশ্চয় কেছ হৈছে ৰেজিষ্টাৰ্ড হোৱাৰ পিছত ইয়াৰ ওপৰত পুলিচ প্ৰশাসনে ইতিমধ্যে থানাত কেছ ৰেজিষ্টাৰ হোৱাৰ পিছত মানে থানাই কি একশ্যন লৈছে আমি কিন্তু কোনো একশ্যন লোৱা দেখা নাই তো এনেকৈ বিভিন্ন ঠাইত তেওঁলোকে ব্লেংকেট খুটা বিতৰণ কৰা কাৰ্যসূচী চলাই আছে আৰু ৰেচন দিয়াৰ ক্ষেত্ৰতো তেওঁলোকে অবৈধভাৱে কিছুমান লিষ্ট তৈয়াৰ কৰা কথা আমাক বিভিন্ন জাগাৰ পৰা জনসাধাৰণে আমাক জনাইছিল আৰু এই ক্ষেত্ৰত এই কাৰণে আমি প্ৰশাসনক কৈছিলোঁ যাতে কোনো কাৰণত ইনজাষ্টিছ নহয় মানে ইয়াত কোনো ভিচিডিসি মেম্বাৰ চেয়াৰমেনে এইটো কাম কৰিব নোৱাৰে এই কামবিলাক অবৈধ কামবিলাক কিয় তেওঁলোকে কৰি আছে কেৱল মাত্ৰ ৰাজনীতিৰ স্বাৰ্থ লাভালাভৰ কাৰণে তেওঁলোকে এইবিলাক কাম কৰি আছে গতিকে আমি বিচাৰিছোঁ তেওঁলোকে এই কামবিলাকৰ পৰা বিৰত থাকিব লাগে আৰু যদি তেওঁলোকে বিৰত নাথাকে আমি প্ৰশাসনৰ ওচৰত আমি আহ্বান জনাইছোঁ তেখেতসকলক প্ৰশাসনৰ যিখিনি দায়িত্বত আছে পুলিচ প্ৰশাসন ইফালে আমাৰ সিভিল এডমিনিষ্ট্ৰেশ্যন তেখেতসকলে যাতে ইয়াৰ ওপৰত চোকা নজৰ দিয়ে আৰু যদি তেনেকৈ অবৈধ কিছুমান কাম কৰা দেখা পায় তেতিয়াহ'লে তেওঁলোকে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে আৰু 30/3/2020 তাৰিখে ব্লেংকেট বিতৰণৰ কেন্দ্ৰ কৰি পেলাই যিটো এটা কেছ ৰেজিষ্টাৰ হ'ল ইয়াৰ ওপৰত যাৱতীয় ব্যৱস্থা আৰু একশ্যন ল'বৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ